লাহোৱাল ৰমাই ডঙুৱা পথাৰ গৈ আছোঁ। ডঙুৱা পথাৰ কথা এটা হ'ল, হেৰি এটাই ফোন কৰিলে ৰক্তিমে ভাত লৈ যাব লাগে বোলে। গতিকে ভাত এক প্লেট নিবৰ কাৰণে আমি আহি এতিয়া এখন লাহোৱালৰ ৰিয়ান ফেমিলি ধাবাত সোমাইছোঁ। অৰ্ডাৰ দিছোঁ ভাত এক প্লেট আৰু মাছ এক পিচ লৈ যাওঁ বোলো, চাওঁ আৰু ভোক লাগিছে। বিলাহী ভাগৰ লাগিছে বোলে, বহিছেহি ধুনীয়া বঢ়িয়া। বৰ বিচাৰি একদম হাবাথুৰি খাই অৱশেষত বিচাৰি পালোহি দেই ভাওনাখন। এতিয়া এই সম্বৰ্ধনা অনুষ্ঠান হৈ আছে, অলপ পাছতে ভাওনা হ'ব চাগে, ৰ'ব। যিসকল কণ শিল্পসকল বহি আছে তেখেতসকলে মিঠৈ আসনসমূহ মিঠৈ দিছে খাব দিলে আমাৰ জ্যেষ্ঠজন বহিব পাৰিব। সেয়েহে
সহজতে মন করো দাদা অভিধান সময় গৌরবাদী তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাজন লক্ষ্মণ কি হ'ল হয় 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 দাদা এই চৌক গৌৰৱ আৰু কিমান দিন থাকিব নাজানো দাদা কিয় জানো সহায় কপি উঠে মোৰ মন নাজানো দাদা মই ইয়াৰ কাৰণ জানা দাদা আজি তুমি কৰবাই জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰাতাই তাৰ মনত কেতিয়াও বিশ্বাস নহয় অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য দাদা ৰামৰ ৰাজ্য চলিত যত আছে দাদা সকলোৱে কেনেকৈ হৈছিল দাদা মই মাতৃ কৈছে কপতিষ্টি পঞ্চবতীবলৰ স্বৰ্ণমৃগ পানী উপনাগ্নি এই সকলোবোৰ ৰঘুবংশী ৰামৰ লঙ্কাপতি রাবণের হাতে বন্দিনী মাতা তথাপি দাদা জানকী মাতৃ কর্তৃত্বর জীবন্ত প্রতিমা দাদা জানকী মাতৃ কর্তৃত্বর জীবন্ত প্রতিমা